हेलो जनगण की खबर आपलोक खबर निश्चय ভাল मैं माइनुल स्पाइडर वेबत आज এটা নতুন ভিডিও ক্ৰিয়েট কৰিবলৈ উপস্থিত হৈছো আপোনালোকে দেখা পাইছে পিছফালে বহুত সোলাৰ এনাৰ্জি পাৱাৰ হাউস তো মই কৈয়ে দিছো জেগাডোখৰ হৈছে আমাৰ লখিমপুৰ জিলা উন্নত মানৰ চিকিৎসা মহাবিদ্যালয় তাত আমি প্ৰথমবাৰৰ কাৰণে আহিছো আৰু আজি ভিডিওটোত আপোনালোকে আমাৰ চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন দৃশ্যাংশ উপভোগ কৰিব পাৰিব আশা ৰাখিছো ভিডিওটো সম্পূৰ্ণ চাব আমি আমাৰ লগতে আপুনিও চাই লওক আমাৰ চিকিৎসা মহাবিদ্যালয়খনৰ কিছুমান ডিপাৰ্টমেণ্ট সেই সতীৰ্থসকল আপোনালোকে দেখা পাইছে আমাৰ সন্মুখত থকা বিল্ডিংখনেই হৈছে লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ একাডেমিক CUM এডমিনিষ্ট্ৰেটিভ ব্লক আপোনালোকক দেখাবলৈ সক্ষম হৈছোঁ বহুত কষ্ট স্বীকাৰ কৰি ওপৰৰ পৰা তো আপোনালোকে দেখা পাইছে কি সুন্দৰ মনোৰম প্ৰাকৃতিক দৃশ্য সৌ দুখত দূৰণিত দেখা পাইছে আপোনালোকে ওখ মথাউৰিৰ নিচিনা সেইখন হৈছে আমাৰ লখিমপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ৰেলৰ আৰ্লি ট্ৰেইন চলাচল কৰা ৰাস্তা খুবেই ভাল লাগিছে আপোনালোক দেখাবলৈ চেষ্টা কৰিছোঁ যদিও পিছফালে থকা পাহাৰখন ইমান স্পষ্ট হোৱা নাই কিয়নো আমাৰ মোবাইলৰ কেমেৰা ইমান উন্নত মানৰ নহয় এয়া দেখা পাইছে বিভিন্ন দৃশ্যাংশ এই আমাৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ এটা অংশৰ গ্ৰাউণ্ড এতিয়ালৈকে দেখা পাইছে আপোনালোকে কাম চলি আছে সম্পূৰ্ণ হৈ উঠা নাই মেডিকেল কলেজখন খুবেই ভাল লাগিছে ওপৰৰ পৰা মানুহখিনি সৰু সৰু দেখা পাইছে এয়া দেখিছে আপোনালোকে পাৱাৰ হাউস বহুকেইটা সোলাৰ একেলগত সোলাৰ এনাৰ্জি এই পিনে চাই আছে অন্য বিল্ডিং বিলাকত বনোৱা কাম কৰি আছে ইমান প্ৰখৰ ৰ'দৰ মাজত তেখেতসকলে বহুত কষ্ট স্বীকাৰ কৰি সো তেখেতসকলৰ কাৰণে অন্তত এটা লাইক মই আশা কৰিব পাৰোঁ চাওক কিমান ওপৰত ইমান প্ৰখৰ ৰ'দত তেখেতসকলে কাম কৰি আছে চাওক ৰছী দি কালাৰ কৰি আছে সেলুট তেখেতসকললৈ ধন্যবাদ জনাইছোঁ ভিডিঅ'ৰ মাধ্যমত আমাৰ এই শ্ৰমিক ভাইসকলক এই আপুনি দেখা পাইছে মোৰ লগত যোৱা ভাইটি হাছিনুৰ কিমান কষ্ট কৰি ওপৰৰ পৰা তললৈ নামি আছে চিৰি বগাই বগাই दबे दे सो हे गाइस देख सकते हो कितना मेहनत करके आप लोगों की वजह से इतना ऊंचाई पे उठाया गया था इसी बात में एक लाइक बनता है দেখা এই আপোনালোকে দেখা পাই আছে যে কনষ্ট্ৰাকশ্যনত কাম কৰি আছে বিভিন্ন বনুৱাই তেখেতসকলৰ কাৰণে লাইক এটা আহি যায় আৰু আমাৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ দেৱালত থকা ফলকবিলাক চাই খুবেই ভাল লাগিছে কিয়নো ইয়াত লিখা আছে অসমীয়াত যে আপোনাৰ চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব আপোনাৰ আপোনালোকক দেখাব বিচাৰিছোঁ বিভিন্ন এংগলৰ পৰা বিভিন্ন ধৰণৰ মনোমোহা দৃশ্যাংশ চাই লওক মজা লওক দেখা পাইছে চিকিৎসা মহাবিদ্যালয়খন যিহেতু সম্পূৰ্ণ হৈ উঠা নাই নিৰ্মাণ চলি আছে এই আসনবিলাক থৈ দিয়া আছে ইয়াত লিখা আছে দেৱালত য'তে ত'তে তামোল পাণ খাই পিক নেপেলাব নো স্মকিং তো হেল্ল' গাইজ আপোনালোকে দেখিছে আমি মহাবিদ্যালয়খনৰ এক্সিট পইণ্টত যি অলপ খোলা মেলা জেগা আছে তাত ভাইটিয়ে প্ৰায় ইনষ্টাগ্ৰাম ৰোল বনাই আছে লগত মই অলপ ট্ৰাই কৰিলোঁ যদিও লিপচিং হোৱা নাই কাৰণ অভ্যাস নাই অসমীয়াত কথা এষাৰ আছে অভ্যাসত নৰ কৰ্ণপথে কৰে শৰ চেষ্টা কৰিছোঁ জাষ্ট যদিও বেয়া হৈছে সেইকাৰণে আপোনালোকৰ মাজলৈ নেদেখোঁ এনে আপুনি ইনষ্টাগ্ৰামত ডিটেইলছ দেখিব বিচাৰে যদি ভাইৰ ডিছক্ৰিপশ্যন বক্সত পাই যাব লিংকখন মই ট্ৰাই কৰা নাই আজিলৈকে কেতিয়াও কিন্তু ভাইৰ ইনষ্টাগ্ৰামত ভাল ফলোৱাৰ্ছো আছে লগত ভাল ভাল ভিডিঅ' কণ্টেণ্ট তৈয়াৰ কৰে তো আপোনালোকে চাব পাৰে চেনেলটো আছে ইউটিউবতো পায় লগতে ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব চাওক ইয়াত খুব সুন্দৰ এটা কথা লিখা আছে
ये सेकंड बॉक्स है इसमें বহুত হেৰি কৰিছা 50,000 টকা জৰিমনা না 3 বছৰ জেল কাটিব লাগিব কি কৰিলি ইয়াত কিবা বস্তু ফাংচন কৰিলে তাৰপিছত তোমাৰ সেই সতীৰ্থসকল আপোনালোকে চাই আছে আমাৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য চিকিৎসালয়ৰ এটা ৱাৰ্ড আৰু ইয়াত আমি প্ৰৱেশ কৰিছোঁ পোনপ্ৰথমে আপোনালোকে দেখা পাইছে বহুত মানে এই কৰোণা পেণ্ডেমিক চিটুৱেশ্যনত গেডাৰিংটো অলপ বেছিকৈ হোৱা যায় মোৰ বোধেৰে এই পেণ্ডামিক চিটুৱেশ্যনত অলপ সাৱধানতা তথা সজাগতা অৱলম্বন কৰাটো উচিত আছিল আপোনালোকে নিজৰ মন্তব্য দাঙি ধৰক কমেণ্টৰ মাধ্যমেৰে ঠিক হৈছেনে নাই এনেধৰণৰ ব্যৱস্থা এতিয়া আমি গৈ আছোঁ অন্য কেইটামান বিল্ডিঙৰ ওচৰলৈ কেইবাটাও বিল্ডিং একেলগত সংলগ্ন হৈ আছে আৰু অলপ উমান পাইছোঁ যেন ই এটা আৱাস গৃহ যেন হ'ব চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুবা চিকিৎসকসকলৰ কাৰণে কিয়নো বাহিৰত বিভিন্ন ধৰণৰ কাপোৰ মেলি থোৱা আছে তো ইয়াৰ পৰা আমি আকৌ পুনৰ উভতিছোঁ অন্য ডিপাৰ্টমেণ্ট তথা কম্পাৰ্টমেণ্টলৈ ইয়াত আপোনালোকে দেখা পাইছে ইমাৰ্জেঞ্চি তথা জৰুৰীকালীন ডিপাৰ্টমেণ্ট এয়া মহাবিদ্যালয়ৰ মাজেদি পাৰ হৈ যোৱা ৰাস্তা আপোনালোকে দেখিছেই নহয় ইয়াতো কেনেধৰণৰ সামাজিক দূৰত্ব বজাই ৰাখিছে এয়া পাৰ্কিং প্লেচ হয় আমাৰ লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ তো আমি উভতা মুহূৰ্তত অলপ দেখাইছোঁ চাওক ইয়াতো কিমান সুন্দৰভাৱেই ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছে মানুহৰ সমাগম চাওক কৰোণা যিহেতু বিদায় লৈছে আৰু কৈছোঁ আৰু জৰুৰীকালীন বিভাগ ইয়াৰ অন্য এটা বিল্ডিং কনষ্ট্ৰাকশ্যনত আছে আমি উভতা মুহূৰ্তত দেখা পাইছে মহাবিদ্যালয়খনৰ কাষতেই আছে এখন নাৰ্ছিং ৰুম আৰু সন্মুখতেই আছে আমাৰ চেণ্ট মেৰিজ হাই স্কুল আমি দেখাবলৈ চেষ্টা কৰিছোঁ বাহিৰৰ পৰাই গেট দুৱাৰমুখ চেণ্ট মেৰিজ হাই স্কুলৰ এয়া দেখিছে নাৰ্ছিং ৰুম তো আপোনালোকক চাইনবোৰ্ডটো ভালদৰে দেখুওৱা হোৱা নাই আমি এয়া নাৰ্ছিং ৰুম লগতে দেখা পাইছে আৰু এখন নাৰ্ছিং ৰুম কনষ্ট্ৰাকশ্যনত আছে সম্পূৰ্ণ হোৱা নাই হেল্ল' গাইজ তো চাওক আহি আমি পেট্ৰল পাম্পৰ ওচৰত আহিছোঁ আপোনাৰ চুবুল বৰীয়াৰ তো পানী পিয়াও লাগিছে যিহেতু গৰম বহুত দিছে ৰ'দ ঠিক আছে সেইকাৰণে পানীটো অলপ খাই গৈছে পানী অপৰ নাম জীৱন ৰিলেক্স ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ যদি আপুনি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট কৰিব লগতে যদি আপুনি চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থাকে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ তো আজিৰ কাৰণে ইমানতেই শেষ কৰিব বিচাৰিছোঁ লগ পাইছোঁ খুব সোনকালে অন্য এটা ভিডিঅ'